নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ গীতাশ্ৰী ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান বিহু বতৰ, আমাৰ ৰঙালী বিহুটো সকলোৰে আপোন আৰু চবেই ফূৰ্তি কৰে। চ' আজি ময়ো বিহু মাৰিবলৈ ওলালোঁ ৰাতি। টকা বিহু আমাৰ বোৱাৰী চাব লাগে, ভিডিঅ'টো চাই থাকিব। আমি কেনেকৈ বিহু মাৰোঁ দেখুৱাই যাম। আমাৰ নাচনীবিলাক গৈ আছে আৰু আমি গৈ আছোঁ এঘৰতে মাৰিবলৈ। ভিডিঅ'টো চাই থাকিব শেষলৈকে। এয়া সৰু ল'ৰা ছোৱালী লৈ লোৱা হৈছে, কাৰণ বোৱাৰী মানুহ যিহেতু ইমান সৰু বাচ্ছাটো এৰি থৈ আহিব নোৱাৰে। ময়ো আমাৰ বেটিক থৈ আহিছোঁ মাৰ লগত, তাই শুলে। কাৰেণ্টটো গ'লগৈ, চ' আন্ধাৰে মুন্ধাৰে আমি বিহু মাৰিছোঁ। সৰু টৰ্চ এটা জ্বলাই দিছিলে, তথাপিও ইমান ভালকৈ উঠা নাই। পৰুৱাই বান্ধিলে অ মাটি বতিয়া, পৰুৱাই নাখালে ভাতে মাটি বতিয়া, বিহু আহে যেতিয়া নাহৰ ফুলে তেতিয়া, তগৰ ফুলে তেতিয়া, পখিলা হৈ নাচিবৰ, বিহু নাচি থাকিবৰ মন মাৰি অ মাটি বতিয়া, আমনি নালাগে অ মাটি বতিয়া। আমাৰ হুঁচৰিখিনিৰ মাজত বেলেগ এখিনি হুঁচৰি আহিছিলে, ঢোল লগা, ঢোল লৈ চ' তেওঁলোকে বিহু মাৰিছে, আমাৰ নাচনী তাতে নাচিছে। আপোনালোকেও ক'ত ক'ত কেনেকৈ বিহু মাৰিছে জনাব কমেণ্টত, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।